নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে A-to-Z বৰা ইউটিউব চেনেল। তেনেহ'লে মোৰ লগত আপোনালোকেও বলক নিজৰ চৰিত্ৰত দগ লগাই আনৰ কথা সমালোচনা কৰোঁ। জহনী জাতীয় এইটো তই কেনেবাকৈ ইউজ কৰিবলৈ হ'লে তোৰ সেয়া মানে চিৰিয়াল ফটাৰ নিচিনাকৈ ফাটিব। मरना तेरे को डर नहीं लगता? ভাদ মাহত ৰাস্তাই পদূলিয়ে কৰি থকা কুকুৰহালক কৈছোঁ, ইমানলৈকে যদি ভিডিঅ' বনাই দিব পাৰিলে তেনেহ'লে আৰু এটা ষ্টেপ আগবঢ়াই পিনি ক্ৰমত দিব পৰাকৈ ভিডিঅ' বনাই দিয়ে। পাৰিছ, নাচিবলৈ পাৰিছ, কিন্তু পূজা চাবৰ কাৰণে যদি কেনেবাকৈ চুঙা কাটি পইচা গোটাই থৈছ তেনেহ'লে এই পইচাটো লৈ পিনি বজাৰলৈ যাবি, বজাৰৰ পৰা জাঙে পেণ্ট এটা কিনি পিন্ধিবি, নহ'লে তোৰ বন্দুকেই খতম হৈ যাব। কেলা সি আকৌ বস্তুটো আমাৰ ঘৰত খাচী নকৰা গাহৰিটোৰ নিচিনাকৈ কেলা। হাঁহিছা তাৰ চিনিটো কৰবাৰ। মই সৰুৰ পৰা ডাঙৰ হ'লোঁ, মই পখিলা সদায় ফুলত পৰা দেখিলোঁ, কিন্তু প্ৰথমবাৰ পখিলা গাখীৰত পৰা দেখিছোঁ। গুটি লভা এতিয়া গম পালোঁ মই ল'ৰাবোৰে ছোৱালী এৰি পিনি বোৱাৰী কিয় চাই ফুৰে। মেইন কাৰণটো এইটোৱে হয়। ইনষ্টাগ্ৰামৰ ল'ৰাসকলক কৈছোঁ না, তোমালোকে যে অকল ধুনীয়া ছোৱালীবোৰকহে লাইক কমেণ্ট কৰা, আমাকো কৰিবা কেতিয়াবা। লাইক কমেণ্ট আৰু শ্বেয়াৰ আমি ছোৱালীবোৰক কৰোঁ, ৰেণ্ডিবোৰক নহয়। যেতিয়া কোনোবা ছোৱালীয়ে গুৱাহাটীত গৈ পিনি নাইট ডিউটি দি পিনি ঘৰলৈ আহে তেতিয়া এনেকুৱা ধৰণে পাগলামি কৰি ভিডিঅ' বনায়, কাৰণ ভাইৰেল হোৱা আৰু পইচাই মাথাত ধৰি থাকে। বনৰী তই এটা কাম কৰিব লাগিছিলে, এনেকৈ যদি ভিডিঅ' বনালি তেনেহ'লে লাইট এটা মাৰি পিনি এনেকৈ লাইট এটা মাৰি পিনি পোহৰ কৰি পিনি ভিডিঅ'টো দিব লাগিছিলে কেলা। হিলিছে তোৰ গাখীৰকেইটা ভালকৈ হিলিছে। অহ চৰি, গাৰটো বহুত ভালদৰে হিলিছে, পাৰিছ। Thanks. Love you. ভাই তোক কৈছোঁ নিজৰ থকা বস্তুটো দেখাই থাকিব নাপায়, লুকুৱাই থাকিবি, নহ'লে কেলা মাতুম মাৰি সমান কৰি দিম চেট। समझ रहे हो? समझ रहे हो आप? समझ रहे हो? আমাৰো আছে কেলা, আমি দেখাই বুজিছোঁ নি। অ' মানে হেৰি এতিয়া নাই, ফুৰিবলৈ গ'ল। পিংক আছিলে হয়নে? পিংক পিংক পিংক, বগা নহয়, বগা নহয়, পিংক আছিলে, পিংক। নাচনী ইমানেই ঘূৰিছে, ইমানেই ঘূৰিছে, ইমানেই ঘূৰিছে, যদি কেনেবাকৈ পিন্ধি নাথাকিলে হয় গোটেই কাজিৰঙা দেখিলোঁ। যিহেতু আজি বহুত গৰম, সেইকাৰণে ভাবিলে অলপ পাগল ধৰণে নাচি দিওঁ। ইমান গৰম। আৰে ভাই গৰম আমাৰো উঠিছে, কিন্তু আমাৰ গৰম আৰু তোৰ গৰম বেলেগ, কাৰণ আমাৰ গৰম গাত লাগিছে, তোৰ গৰম কেলা কটিত লাগিছে। খজুৱতি লাগিছে, খজুৱতি মৰা দৰৱ মোৰ ওচৰত আছিলে হ'লে। নহয় নহয়, এইটো খজুৱতিৰ কাৰণে তুমি ক'ব লাগিব, মই আকৌ বেলেগহে ভাবিছিলোঁ। ভিডিঅ'টো যেনেকৈ তুমি দিছা প্ৰথমৰ পৰা, মই নহয় সকলোৱে তেনেকেই ভাবিব। ডব্লিউ এটা কাম কৰ, ইমান ধুনীয়াকৈ ললিয়ে যেতিয়া কেলা গাখীৰ অকণমান খুৱাই দে। চ' হে গাইছ,
সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ' চোৱাৰ কাৰণে আৰু আগলৈ এনেকৈ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ' যদি ভাল লাগিছে লাইক এটা কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা কাৰণ কমেণ্টটো পালে অকণমান ভাল লাগে এতিয়ালৈ বাই বাই লগ পাই আছোঁ আৰু বেলেগ এটা ভিডিঅ'